হেল্ল' ফ্ৰেণ্ডছ, TNS টিভিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটি অন্য ভিডিঅ'লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব। বন্ধুসকল, এজন ৰজা আছিলে। ৰজাজনৰ কোনো ল'ৰা সন্তান নাছিলে, এজনী ছোৱালী আছিলে। তেওঁ মানে অলপ দুখিত আছিল, যিহেতু এজনী ছোৱালী তেওঁ বিয়া দিয়াৰ কথাও চিন্তা কৰিলে আৰু যাৰ লগত বিয়া দিব তেওঁকে ৰজা পাতিব। তেওঁ এই কথা ভাবি মন্ত্ৰীসকলৰ লগত আলোচনা কৰি ক'লে যে অহাকালি যোন মানুহে মোৰ ৰাজমহলত মানে প্ৰথম প্ৰৱেশ কৰিব তেওঁৰ লগতে মই ছোৱালী বিয়া দিম আৰু ৰজা পাতিম। এই বুলি ক'লে। কোৱাৰ পিছত নেক্সট দিনাখন ৰাতিপুৱাই প্ৰথম সেনাপতি এজন মানে কাপোৰ চিঙা ফটা এজন মানে ভিক্ষা খোজে, হয়তো তেওঁৰ অৱস্থা নাই আৰু সেনেকুৱা এজন মানুহ লৈ ৰজাৰ ওচৰত আহিলে। ক'লে যে মহাৰাজ, এখেতে প্ৰথম প্ৰৱেশ কৰিছে আজি। ৰজাই ক'লে কাম আৰম্ভ কৰি দিয়া, তেওঁ কাপোৰ চেঞ্জ কৰি দিয়া, বিয়াৰ আয়োজন কৰা। সকলো নিয়ম হৈ গ'ল আৰু ৰজাই ছোৱালী তেওঁৰ লগতে বিয়া পাতি দি ৰজাই মানে তেওঁ গুচি গ'ল। এনেকৈ দিন আগবাঢ়ি আছে। ৰাজমহলৰ সকলো দায়িত্ব ৰজাই নিয়ম অনুসৰি পালন কৰি আছে। ৰাজমহলত ডাঙৰ ডাঙৰ ৰুম আছিলে, মই ৰুম বুলিয়ে ক'লোঁ। সেই ৰুমবিলাকৰ মানে প্ৰতিটো ৰুমৰে চাবি সেনেকৈ নিয়ম অনুযায়ী মন্ত্ৰীসকলৰ হাতত দিছিল। খাজানাৰ চাবি আছিল মন্ত্ৰীৰ লগত, অস্ত্ৰ শস্ত্ৰৰ ৰুমৰ চাবি আছিলে সেনাপতিৰ লগত। ঠিক তেনেদৰে এনেকৈ ভগাই দিয়া আছিল আৰু। কিন্তু এটি সৰু কোঠাৰ মানে এটা সৰু ৰুম, মই ৰুম বুলিয়ে ক'লোঁ, সৰু ৰুমৰ চাবি ৰাজাৰ লগত আছিলে। আৰু তেখেতে 10-15 দিনৰ মূৰে মূৰে সেই মানে ৰুমটোত যায় আধা ঘণ্টা 1 ঘণ্টা সময় তেওঁ মানে তাত কটায়। এনেকৈ 10-15 দিনৰ মূৰে মূৰে তেওঁ কটায়। এদিন সকলোৰে চকুত পৰিলে যে ৰজাৰ হাতত মানে এডাল চাবি আছে আৰু সেই ৰুমৰ চাবিডাল তেওঁ 10-15 দিনৰ মূৰত যায় আধা ঘণ্টা সময় কি কৰে। হয়তো ডাঙৰ মূল্যৱান বস্তু আছে তাত, ডাঙৰ কিবা খাজানা আছে। এদিন মন্ত্ৰীয়ে ভাবিলে কি মই ৰজাক সাহস কৰি সুধিম, আৰু সেই ভাবি মন্ত্ৰী ৰজাৰ ওচৰত গ'ল। ৰজাৰ ওচৰত গৈ তেওঁ সুধিলে, মহাৰাজ ক্ষমা কৰিব, এটা কথা সুধোঁ মই। এই সৰু ৰুমটোৰ ভিতৰত আপুনি 10-15 দিনৰ মূৰত আহি মানে ৰুমটোৰ ভিতৰত কি কৰে? তেতিয়া ৰজাই ধমক মাৰি দিলে। মন্ত্ৰীও তলমূৰ হৈ লাজ পাই মানে যিহেতু ডাঙৰ মানুহে কৈছে তেওঁ গুচি গ'ল। যাই সেনাপতিক ক'লে। সেনাপতিও চেষ্টা কৰিলে, কিন্তু সেনাপতিয়েও সেই ধমক খাই তেওঁ মনে মনে গুচি গ'ল। তেওঁ মন্ত্ৰী সেনাপতি বা কোতোৱালসকলে আলোচনা কৰি ভাবিলে যে আমি মহাৰাণীক কথাটো ক'ম। মহাৰাণীৰ দ্বাৰাই আমি জানিব বিচাৰিম যে সেই সৰু ৰুমত যায় ৰজাই কি কৰে 10-15 দিনৰ মূৰত যায়। এদিন মহাৰাণীক তেওঁ ক'লে। মহাৰাণীক কোৱাৰ পিছত মহাৰাণীয়ে ভাবিলে যে ঠিক আছে, তোমালোক মোৰ লগত ব'লা, মই ৰজাক কথাটো সুধি দিম। মানে তেখেতে সুধিলে, মানে ৰাণীয়ে সকলোৰ সন্মুখত, মন্ত্ৰী সেনাপতি এনেকৈ আছে। তেতিয়া ৰজাই ক'লে যে আহা তেতিয়াহ'লে ৰুমটো চাবা। ৰুমটো তেওঁ নিজৰ চাবি নিজৰ হাতেৰে খুলি দেখালে, মই এইটো ৰুমত আধা ঘণ্টা 1 ঘণ্টা মই সময় কটাম 10-15 দিনৰ মূৰত। সকলোৱে চালে, ৰুমটোত একো নাই। যোনে যি ভাবিছিল মানে বহুত মূল্যৱান বস্তু আছে, ৰজাই নিজে চাবিডাল লগত ৰাখে, কিন্তু তাত দেখিবলৈ গৈছে যে মানে ফটা চিঙা কাপোৰ 2-এযোৰ আছে তাতে। তো মহাৰাণীয়েও ক'লে বা কোতোৱাল মন্ত্ৰী সেনাপতি সকলোৱে সুধে, মহাৰাজ ইয়াততো একো নাই। তেতিয়া মহাৰাজ অৰ্থাৎ ৰজাই কৈছিলে যে 10-15 দিনৰ মূৰত অহাৰ কাৰণটো মোৰ এইয়ে হ'ল যে যেতিয়া মই অহংকাৰ ভাৱ এটা আহে মনত, যে মই ৰজা, মই বহুত কিবা কৰিব পাৰিম, মোৰ বহুত টকা পইচা আছে, সোণা আছে। কেতিয়া মোৰ এনেকৈ অহংকাৰ ভাৱটো মনত আহিলে তাৰমানে মই এই ৰুমটোত আধা ঘণ্টা সময় অতীতক মনত কৰোঁ যে আৰম্ভণিত মই কি আছিলোঁ। কাৰণ তেওঁ আৰম্ভণিত এজন ভিক্ষাৰী বা এজন সাধাৰণ মানুহ আছিলে, য'ত কাপোৰ পিন্ধিবলৈ তেওঁৰ মানে টকা পইচা নাছিলে। কিন্তু তেওঁ সিদিনা প্ৰথম ৰাজমহলত প্ৰৱেশ কৰাৰ বিনিময়ত তেওঁ ৰজা হ'ল আৰু ৰাণীক বিয়া কৰে। তেওঁ ৰাজমহলৰ অধিকাৰী গোটেই সম্পূৰ্ণ পালে। কিন্তু মই ভিডিঅ'টোৰ জৰিয়তে বন্ধুসকল এইটোৱে ক'ম, তাৰমানে অহংকাৰ কৰিব নালাগে। যেতিয়া আপোনাৰ মনত অহংকাৰ ভাৱ আহিব, তেতিয়া আপুনি অতীতক মনত কৰিব আৰু আৰম্ভণিত কি আছিলে, হয় তেতিয়া অহংকাৰ নোহোৱা হৈ যাব। আৰু যেতিয়া অহংকাৰ নাথাকিব তেতিয়া আপুনি আগবাঢ়ি গৈ থাকিব পাৰিব। কিন্তু যদি অহংকাৰ থাকে, অহংকাৰত দৰ্পশূন্য বুলি সকলোৱে বুজি পায়। বন্ধুসকল, যে ভিডিঅ'ৰ জৰিয়তে মই এইটোও ক'ব বিচাৰোঁ, সকলোৱে থাকক, ভালে থাকক, সকলোৱে কামত আগবাঢ়ক, কিন্তু এই অহংকাৰ বোলা যিটো এটা বেয়া বস্তু আমাৰ ভিতৰত থাকে, সেইটো বস্তু দূৰ কৰিবলৈ হ'লে আপুনি নিজক অতীতক মনত কৰিব লাগিব আৰম্ভণি। তেতিয়া সেই অহংকাৰ নোহোৱা হৈ আপোনাৰ জীৱনলৈ ভাল দিন এনেকৈ আগুৱাই গৈ থাকিব।
গতিকে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ